নমস্কাৰ প্ৰিয় শ্ৰোতা, শুনি আছে জে বৰুৱাৰ সৈতে আনন্দ FM শিৱসাগৰত আজিৰ অনুষ্ঠান কবিতাৰ এসাগৰ। প্ৰিয় শ্ৰোতা, আবৃত্তি কৰিবলৈ কবিতাৰ শিৰোনাম যদি কেতিয়াবা সময় পোৱা। কবি বিজু ভকত। মৰমৰ শ্ৰোতা, আহকচোন আজিৰ কবিতাটি উপভোগ কৰোঁ। যদি কেতিয়াবা সময় পোৱা, অনুগ্ৰহ কৰি ফোন এটা কৰিবা দেই। হয়তো তুমি ব্যস্ত এতিয়া ন, ঠিক মহানগৰী চিটি বাছৰ এই হেণ্ডিমেনৰ দৰে। তথাপি সময় পালে ফোন এটা কৰিবা আকৌ। আলফুলীয়াকৈ তোমাৰ সৈতে কথা পাতিব মন নাযায়নে মোৰ? নাযায়নে তোমাৰ সৈতে গোপন প্ৰেমৰ কথা পাতিব, আনৰ দৰে পাৰ্কে পাৰ্কে মোবাইল লৈ? নে তুমি আনৰ দৰে নোহোৱা? মই কিন্তু আনৰ দৰে নহওঁ। তথাপি মনত ৰাখিবা আমি মানুহ। আমাৰ আনৰ দৰেই হৃদয় এখন আছে। সেইকাৰণে মোৰো মন যায় বাৰে বাৰে। নাজানো তুমি কথাবোৰ বুজিবানে নাই, কিন্তু চিন্তা নকৰিবা, চিন্তা একেবাৰে নকৰিবা দেই। প্ৰিয় শ্ৰোতা, খুব এটি সুন্দৰ কবিতাৰে আজিৰ অনুষ্ঠানটি সামৰণি মাৰিলোঁ। পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।